হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকলৈ লৈ আহিছোঁ এটা নতুন পাঠ হেমপ্ৰভা দাস। ইয়াৰ প্ৰশ্ন উত্তৰ দিয়া। তোমালোকে যদিও এই চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা। প্ৰশ্ন ক অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল? উত্তৰ, অমলপ্ৰভা দাসৰ পিতৃৰ নাম ডক্টৰ হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা। খ অমলপ্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল? উত্তৰ, অমলপ্ৰভা দাসে 10 বছৰৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল। প্ৰশ্ন গ তেখেতে হৰিণা পাহাৰত কি কি উদ্যোগ পাতিছিল? উত্তৰ, তেখেতে হৰিণা পাহাৰত তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, হাতত কাপোৰ বোৱা আদি উদ্যোগ পাতিছিল। গ প্ৰশ্ন গ এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল? উত্তৰ, এই উদ্যোগবোৰে সেই সময়ৰ ডেকা-ডেকেৰীসকলৰ স্বাৱলম্বী হোৱাৰ সময়ত সহায় কৰিব বুলি ভাবিছিল। অংগ প্ৰশ্ন, চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল? উত্তৰ, চৰকাৰে অমলপ্ৰভা দাসক পদ্মবিভূষণ সন্মান দিবলৈ বিচাৰিছিল। প্ৰশ্ন, তলৰ কাহিনী কোনে কাক কিয় কৈছিল কোৱা আৰু লিখা। প্ৰশ্ন, মই সামান্যভাৱে যিখন সেৱা আগবঢ়াইছোঁ তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ। কিন্তু মই এই সন্মান ল'ব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰে বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন। উত্তৰ, 1955 চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজ হিতকৰ কামৰ স্বীকৃতি স্বৰূপে পদ্মবিভূষণ সন্মান প্ৰদান কৰিছিল। কিন্তু এই সন্মান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কথাষাৰ চিঠিৰ যোগেদি অমলপ্ৰভা দাসে কৈছিল। প্ৰশ্ন, স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰিও মাক দেউতাকক কি কি কামত সহায় কৰিছিল? উত্তৰ, স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে মাক দেউতাকক ফুলনি ফুলবোৰ পানী দিয়া আদি কামত সহায় কৰিছিল। প্ৰশ্ন, কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল? উত্তৰ, সেই সময়ত
সেই সময়ত ল'ৰাহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল। সেয়ে অমলপ্ৰভা দাসক কটন কলেজত পঢ়িবলৈ দিয়া নাছিল। চৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰা উদ্দেশ্য কি আছিল? উত্তৰ: অসম ডেকা-দেখিৰীসকলৰ আত্মনিৰ্ভৰশীল কৰাই আছিল চৰণীয়া পাহাৰত উদ্যোগ স্থাপন কৰাৰ মূল উদ্দেশ্য। জানো আহা শব্দৰ অৰ্থ। ছাত্ৰ-ছাত্ৰীসকল এইকেইটা পজ কৰি নিজে চাই ল'বা আৰু নিজে পঢ়ি ল'বা। মই দেখুৱাই দিছোঁ। অ'কে, আৰু ভিডিঅ' যদি অলপো ভাল লাগিলে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। এইটো তোমালোকৰ চেনেলে, আৰু ইয়াত নতুনকৈ আপডেট পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ' ৱাচ কৰাৰ বাবে ধন্যবাদ, আৰু নতুনকৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। এতিয়ালৈ ইমানেই। নমস্কাৰ, ধন্যবাদ। তোমালোকে সকলোৱে ভালকৈ